নমস্কাৰ বন্ধু বান্ধৱীসকল জ্ঞানজ্যোতি জিকে চেনেলৰ পৰা মই আপোনালোকলৈ স্বাগতম জনালো আশা কৰোঁ আপোনালোকে নিশ্চয় কুশলে আছে বন্ধু বান্ধৱীসকল মোৰ চেনেলটোলৈ দিয়া বহুত মৰম আৰু কমেণ্টবোৰৰ বাবে মই আপোনালোকলৈ আন্তৰিক ধন্যবাদ জনাইছো বন্ধু বান্ধৱীসকল মোৰ চেনেলটো সম্পূৰ্ণ বিনামূলীয়া সেয়ে অনুগ্ৰহ কৰি আপোনালোকে মোৰ চেনেলটোক সাবস্ক্ৰাইব কৰিব আৰু বেল আইকনটো টিপি ৰাখিবলৈ নাপাহৰিব যাতে মই দিয়া ভিডিঅ'বোৰ আপোনালোকে পাই থাকে শেষত সাদৰেৰে মই আপোনালোকক মোৰ ভিডিঅ'বোৰ সম্পূৰ্ণকৈ চাবৰ বাবে অনুৰোধ জনালো নিশ্চয় উপকৃত হ'ব তেনেহলে আহক আৰু অধিক পলম নকৰি আজিৰ খণ্ডলৈ আগবাঢ়ো আজিৰ প্ৰথম প্ৰশ্নটো হৈছে আহোমসকলে কেতিয়া চৰাইদেউত স্থায়ী ৰাজধানী পাতিছিল এই প্ৰশ্নটোৰ উত্তৰ হৈছে 1253 চনত 2 নং প্ৰশ্নটো হৈছে আহোমসকলৰ আদি ৰজা চুকাফাৰ মৃত্যু কেতিয়া হৈছিল এই প্ৰশ্নটোৰ উত্তৰ হৈছে 1268 চনত 3 নং প্ৰশ্নটো হৈছে কোনজন আহোম স্বৰ্গদেউৰ দিনত হৰদত্ত আৰু বীৰদত্তই বিদ্ৰোহ কৰিছিল এই প্ৰশ্নটোৰ উত্তৰ হৈছে স্বৰ্গদেউ কমলেশ্বৰ সিংহৰ দিনত 4 নং প্ৰশ্নটো হৈছে আহোমসকলৰ দিনৰ আটাইতকৈ ডাঙৰ গড় কোনটো আছিল এই প্ৰশ্নটোৰ উত্তৰ হৈছে নুমলী গড় 5 নং প্ৰশ্নটো হৈছে চকৰি ফেটি বুৰঞ্জী কোনে ৰচনা কৰিছিল এই প্ৰশ্নটোৰ উত্তৰ হৈছে নুমলী বৰগোহাঁয়ে 6 নং প্ৰশ্নটো হৈছে মূলা গাভৰু কাৰ পত্নী আছিল এই প্ৰশ্নটোৰ উত্তৰ হৈছে ফ্ৰান্সেংমুং বৰপাত্ৰ গোহাঁইৰ 7 নং প্ৰশ্নটো হৈছে অসমে কেতিয়া বংগৰ পৰা পৃথক হৈছিল এই প্ৰশ্নটোৰ উত্তৰ হৈছে 1874 চনত 8 নং প্ৰশ্নটো হৈছে অসমত কেতিয়া স্বায়ত্ত শাসনৰ প্ৰৱৰ্তন হৈছিল এই প্ৰশ্নটোৰ উত্তৰ হৈছে 1935 চনত 9 নং প্ৰশ্নটো হৈছে ইংৰাজসকলে অসমত কেতিয়াৰ পৰা শাসন কৰিছিল এই প্ৰশ্নটোৰ উত্তৰ হৈছে 1826 চনৰ পৰা 10 নং প্ৰশ্নটো হৈছে ইংৰাজসকলে পিয়লি ফুকনক কেতিয়া ফাঁচি দিছিল এই প্ৰশ্নটোৰ উত্তৰ হৈছে 1838 চনত 11 নং প্ৰশ্নটো হৈছে কোন চনত অসমত বাংলা ভাষা চৰকাৰী ভাষা হিচাপে প্ৰৱৰ্তন হৈছিল এই প্ৰশ্নটোৰ উত্তৰ হৈছে 1837 চনত 12 নং প্ৰশ্নটো হৈছে কোন চনৰ পৰা অসমত জলজাহাজৰ সেৱা আৰম্ভ হৈছিল এই প্ৰশ্নটোৰ উত্তৰ হৈছে 1874 চনৰ পৰা 13 নং প্ৰশ্নটো হৈছে কেতিয়াৰ পৰা অসমত মাটিৰ ম্যাদী পট্টা আৰম্ভ কৰা হৈছিল এই প্ৰশ্নটোৰ উত্তৰ হৈছে 1886 চনৰ পৰা 14 নং প্ৰশ্নটো হৈছে অসমত কেতিয়াৰ পৰা পঞ্চায়তী ৰাজ আৰম্ভ হৈছিল এই প্ৰশ্নটোৰ উত্তৰ হৈছে 1896 চনৰ পৰা 15 নং প্ৰশ্নটো হৈছে অসমত ব্ৰিটিছ চৰকাৰে কেতিয়া অসামৰিক আৰু অপৰাধী আদালত মঞ্জুৰ কৰিছিল এই প্ৰশ্নটোৰ উত্তৰ হৈছে 1828 চনত 16 নং প্ৰশ্নটো হৈছে পূৰ্বাঞ্চলত আভ্যন্তৰীণ সীমা আইন কেতিয়া কাৰ্যকৰী কৰা হৈছিল এই প্ৰশ্নটোৰ উত্তৰ হৈছে 1873 চনত 17 নং প্ৰশ্নটো হৈছে কেতিয়া অসমীয়া ভাষা উন্নতি সাধিনী সভাৰ জন্ম হৈছিল এই প্ৰশ্নটোৰ উত্তৰ হৈছে 1888 চনত 18 নং প্ৰশ্নটো হৈছে
গুৱাহাটী চাহ নিলাম কেন্দ্ৰটোৰ প্ৰতিষ্ঠাপক কোন আছিল? এই প্ৰশ্নটোৰ উত্তৰ হৈছে ধৰ্মানন্দ দাস। 19 নং প্ৰশ্নটো হৈছে অসমৰ কোন জনজাতিৰ লোকসকলে প্ৰথমে চাহ খেতি কৰিছিল? এই প্ৰশ্নটোৰ উত্তৰ হৈছে চিংফৌ জনজাতিসকলে। 20 নং প্ৰশ্নটো হৈছে কোনজন অসমীয়াই অসমত প্ৰথম বাণিজ্যিকভাৱে চাহ খেতি আৰম্ভ কৰিছিল? এই প্ৰশ্নটোৰ উত্তৰ হৈছে মণিৰাম দেৱান। 21 নং প্ৰশ্নটো হৈছে 1947 চনৰ দেশ বিভাজনৰ সময়ত অসমৰ কোনখন জিলা পাকিস্তানৰ অন্তৰ্ভুক্ত হৈছিল? এই প্ৰশ্নটোৰ উত্তৰ হৈছে চিলেট জিলা। 22 নং প্ৰশ্নটো হৈছে বুৰঞ্জীৰ এখন ঐতিহাসিক ঠাই ইয়াণ্ডাবু বৰ্তমান ক'ত অৱস্থিত? এই প্ৰশ্নটোৰ উত্তৰ হৈছে ম্যানমাৰ দেশত। 23 নং প্ৰশ্নটো হৈছে ব্ৰহ্মদেশৰ মান ৰজালৈ বিয়া দিয়া আহোম ৰাজকুমাৰী গৰাকীৰ নাম কি আছিল? এই প্ৰশ্নটোৰ উত্তৰ হৈছে হেমো আইদেউ। 24 নং প্ৰশ্নটো হৈছে অসমলৈ কোনে মানসকলক আনিছিল? এই প্ৰশ্নটোৰ উত্তৰ হৈছে বদন বৰফুকনে। 25 নং প্ৰশ্নটো হৈছে ৰংঘৰ কোনে সাজিছিল? এই প্ৰশ্নটোৰ উত্তৰ হৈছে আহোম স্বৰ্গদেউ প্ৰমত্ত সিংহই। 26 নং প্ৰশ্নটো হৈছে শৰাইঘাটৰ ৰণত মোগলৰ সেনাপতি কোন আছিল? এই প্ৰশ্নটোৰ উত্তৰ হৈছে ৰামসিংহ। 27 নং প্ৰশ্নটো হৈছে ইংৰাজে মণিৰাম দেৱানক কেতিয়া ফাঁচি দিছিল? এই প্ৰশ্নটোৰ উত্তৰ হৈছে 1858 চনৰ 26 ফেব্ৰুৱাৰীত। 28 নং প্ৰশ্নটো হৈছে আহোম ৰাজ্য পতনৰ মূল কাৰণ কি আছিল? এই প্ৰশ্নটোৰ উত্তৰ হৈছে গৃহ কন্দল। এই ভিডিঅ'টো সম্পূৰ্ণকৈ চোৱাৰ বাবে আপোনালোকলৈ ধন্যবাদ থাকিল।